আপোনালোকে জানে যে এনআৰচিৰ কাম চলি আছে শেষ পৰ্যায় প্ৰায় এতিয়া আপোনাৰ 3 কোটি 11 লাখ যিসকল ব্যক্তিৰ নাম আহিলে এতিয়া 19 লাখ মানুহৰ নাম বাহিৰত আছে যিখিনি মানুহৰ নাম আহিছে আৰজিৰ পৰা কিন্তু এতিয়ালৈকে এপ্ৰুভ হোৱা নাই ইমান দিন হৈ যাব লাগিছিল বহুত দিন হ'ল 5 বছৰ তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষাৰ পিছত যিসকল ব্যক্তিৰ নাম আহিছে এনআৰচিত 52000 অসম চৰকাৰৰ কৰ্মচাৰী ডিসি বিলাকৰ নেতৃত্বত কাম কৰিছে প্ৰতীক হাজেলা মূল মানুহ আছিল গতিকে আজি ইমান দিন জনগণ অপেক্ষা কৰি আছে শংকাত ভুগি আছে যে যিসকলৰ নাম আহিল এই সকলৰ নাম এতিয়ালৈকে আৰজিৰ ফালৰ পৰা আপোনাৰ এপ্ৰুভ হৈ বা সুপ্ৰিম কোৰ্টৰ পৰা মোহৰ লাগিব লাগিছিল বুলি জনগণৰ দাবী তাৰ পিছত আপোনাৰ 11 লাখ মানুহৰ নাম বাদ থাকিল ঠিক এনেকুৱা এটা ক্ষেত্ৰত প্ৰতীক হাজেলা তেখেতে অসমৰ পৰা গুচি গ'ল মধ্যপ্ৰদেশ তেখেতে গ'ল সেই বিষয়ে মই বিশেষ নকওঁ কিহৰ কাৰণে গ'ল কিয় তেখেত যাব লগা হ'ল শিলাদিত্যৰ নিচিনা মানুহে তেখেতক বহুত থ্ৰেট কৰিছে কিছুমান দল সংগঠনে তেখেত কৈছে যে ৰাস্তাত খেদি খেদি প্ৰতীক হাজেলাক মাৰিব পিটিব ঠিক এনেকুৱা ধৰণৰ তেখেতক বহুত থ্ৰেট কৰিছে এজন ব্যক্তি মোটামুটি ঠিকঠাকেই কাম কৰিছিল গোটেইখিনি এজন মানুহে কাম কৰিলে ভুল হয় কিন্তু যিমানখিনি এটা পৰ্যায়লৈকে গৈছিল আৰু এই 5 বছৰৰ পিছত জাগাত থাকি মানুহজন কাম কৰি একেবাৰে অন্তিম সময়লৈকে থাকিব পাৰিলে ভাল হ'লহেঁতেন কিন্তু লাইফ থ্ৰেটৰ কাৰণে কি জানি তেখেতে সুপ্ৰিম কোৰ্টক আবেদন কৰিব লগা হ'ল আৰু মানুহজন গুচি গ'ল এতিয়া কথা হ'ল তেখেতৰ জাগাত হিতেশ দেৱ শৰ্মা নামৰ যিজন ব্যক্তিক ইতিমধ্যে এপইণ্ট কৰিছে তেখেতে হয়তো জইন কৰা নাই এজন বিতৰ্কিত ব্যক্তি আৰম্ভণিতে এজন প্ৰতীক হাজেলা সাহেবৰ সহযোগী হিচাপে আছিল কিন্তু কিছুদিন পিছত তেখেতে নিজে ইয়াৰ পৰা নাই আৰু তেখেতৰ বিগত দিনত যদি আপুনি চায় এজন সেক্ৰেটাৰী লেভেলৰ গভৰ্ণমেণ্ট অফিচাৰ আৰু তেখেতৰ যিবিলাক বিতৰ্কিত পোষ্ট ফেচবুক বা হোৱাটছআপৰ জৰিয়তে তেখেতে টাইম টু টাইম যিবিলাক বিতৰ্কিত পোষ্ট তেখেতে কৰিছে বিশেষ এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেখেতে যিবিলাক কথা বাৰ্তাবিলাক কৈছে এনেকুৱা ধৰণৰ এজন ব্যক্তিক এনেকুৱা গুৰুত্বপূৰ্ণ পদত দিয়াটো মুঠেই সমীচীন নহয় গতিকে মই মাননীয় মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক মই আবেদন কৰিব বিচাৰিছোঁ যে অতি সোনকালে আপোনালোকে যদি এজন ব্যক্তিক এপইণ্ট কৰিছে এইটো কেনসেল কৰিব লাগে কোনোপধ্যেই যাতে তেখেতক চাৰ্জ বুজাই দিয়া নহয় এনেকুৱা এজন বিতৰ্কিত ব্যক্তি যিজন মানুহৰ গণতন্ত্ৰৰ প্ৰতি যিজন মানুহৰ বিশ্বাস নাই কোনোবা এটা জনগোষ্ঠীৰ মানুহক টাৰ্গেট কৰি তেখেতে সদায় কথা বাৰ্তাবিলাক কৈছে বা এনেকুৱা ধৰণৰ কাম কাজবিলাক তেখেতে কৰিছে তেনেকুৱা মানুহক ইয়াৰ এনেকুৱা পদত থকা মই ভাবোঁ কোনো নৈতিক অধিকাৰ নাই আমি অসম চৰকাৰক এইটো দাবী জনাইছোঁ তাত এজন সেকুলাৰ ডেমক্ৰেটিক মুডৰ সকলক প্ৰতি মানে সমদৃষ্টি থকা এনেকুৱা এজন বিষয়া তাতে নিযুক্তি দিব লাগে যিজনে জাষ্টিস কৰিব যিজনে কোনো এটা জনগোষ্ঠী বা কোনো এজন মানুহৰ লগত ইনজাষ্টিস নকৰে এইটো মই আকৌ ক্লিয়াৰ কৰিছোঁ আপোনালোকক ইয়াৰ অৰ্থ এইটো নহয় যে বিদেশীৰ লগত কোনোবা প্ৰীতি দেখক 71ৰ পিছত যিসকল ব্যক্তি আহিছে হিন্দু হওক মুছলমান হওক সেইসকলৰ নাম এনআৰচিত কোনোপধ্যেই থাকিব নোৱাৰে কিন্তু 71ৰ আগত যিসকল ব্যক্তি অসমত আছে সেইসকল হিন্দু হওক মুছলমান হওক নেপালী হওক বঙালী হওক ৰাভা গাৰো বড়ো কোন সেইবিলাক কথা নাই এনেকুৱা ধৰণৰ কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন হ'ব নালাগে 71ৰ আগৰ প্ৰত্যেকজনৰ নাম এনআৰচিত সন্নিৱিষ্ট হ'ব লাগিব আৰু 71ৰ পিছৰ প্ৰত্যেকজনৰ নাম এনআৰচিত বাহিৰত থাকিব লাগিব এই মেণ্টেলিটি থকা এজন বিষয়াক এই পদত নিযুক্তি দি কামখিনি ঠিকঠাক মতে কৰিব লাগে এইটো চৰকাৰৰ ওচৰত দাবী ইয়াৰ পিছতো যদি চৰকাৰে এই কথাটো নামানে নিশ্চয় আমি সুপ্ৰিম কোৰ্টৰ দৰজা খটখটাম আমি তাতে পাৰ্টি আছোঁ আৰু সুপ্ৰিম কোৰ্টক আমি এইটো অৱগত কৰাম যে এনেকুৱা এজন ব্যক্তিৰ দ্বাৰা যাতে বাকী কামখিনি সম্পূৰ্ণ কৰা নহয় ঠিক আছে